এনেহ'লেতো ভিডিঅ'গিলা লাইক নকৰা, ক'ৰবাত ঘূৰিব গ'লেতো লাইক কৰিবি। বলক আজি গুৱাহাটী ঘূৰি লৈ আহক আপোনালোক। ভিডিঅ'টো আৰম্ভ কৰিছোঁহে, কিন্তু কোনফালৰ পৰা আৰম্ভ কৰিম এতিয়া ময়ে ধৰিব পৰা নাই। আলবালে একো বুজিয়ে পোৱা নাই। প্ৰথমতেতো আমি ৰাতিপুৱা 6টা বজাতে গা চা নোধোৱাকৈ ওলাই আহিছোঁ। মই ধোৱা নাই, মামাই ধুই বাৰু। এই ঠাণ্ডাখনত কোনে গা ধুৱে আৰু বাদ দিলোঁ। সেইকাৰণে এতিয়া আমি গুৱাহাটী বুলি যাত্ৰাটো আৰম্ভ কৰিলোঁ। আৰু গুৱাহাটীখনত মই আগতে কেতিয়াও আহিয়ে পোৱা নাই, আজি প্ৰথমবাৰ আহিছোঁ। আৰু এটা লগতে সেইকাৰণে ছাৰপ্ৰাইজ এটাও আছে। ছাৰপ্ৰাইজটো কি জানা না? আজি লাইফত প্ৰথমবাৰ মই ফেৰীত উঠিম। ফেৰীত কিবা গম পাইছা? তো সেইখিনিতো ভিডিঅ'টো একদম শেষত দেখাম, আপোনালোকে এতিয়া এনজয় কৰক। আৰু গুৱাহাটীখনত অহাৰ পিছতে গম পাইছোঁ গুৱাহাটীখন ইমান ডাঙৰ বাপ্পাৰে। মানে কি ক'ম আৰু, ইফালে পাহাৰে চাব নাই, ইফালে বিল্ডিংবিলাকে চাব, মানে মাথা গৰম উঠি যায়। এইফালে কি ধুনীয়া ধুনীয়া আৰ্ট কৰি থৈছে, কি চাব মানে। মই আগতে গুৱাহাটীখনৰ বিষয়ে যি ভাবিছিলোঁ নহয়, চব উল্টা। আৰু এইখান আহিবতে আমি দলং এখন পাইছোঁ। এই দলংখন মোৰ ক্লাছ 10ৰ মেথছৰ পেপাৰখনতকৈও লাম্বা। ইমান লাম্বা না। আৰু এইফালে নতুন দলং এখন বনাই আছে, সেইখনো চাই গ'লোঁ বঢ়িয়াকৈ। এইবাৰ আহিলে চাগে সেইখানেদি যাব পাৰিম। আৰু আমাৰ নিচিনা মানুহগিলা না গুৱাহাটীখনত আহিলেহে গম পায় যে আমি দুনিয়াখনতকৈ কিমান পিছ পৰি আছোঁ। আৰু যদি গুৱাহাটীৰ বাহিৰত যাওঁ তেতিয়াহ'লেতো পাগলা হ'লো, পাগলা। আৰু এতিয়া ফাইনেলি আৰু এনেদৰে কিছু সময় পিছতে আমাৰ টাইটেনিকখনৰ যাত্ৰাটো আৰম্ভ হ'ল। কি মজা লাগছি। এবাৰ মানুহ প্ৰথমবাৰ উঠছোঁ না, মানুহবিলাকে চাই আছে মোক ভালকৈ। আৰু কি ভাটিবেলা সময়ত উঠছোঁ নহয়। কি মজা চানছেট ওলাইছি। মই মানে ভিডিঅ' কৰি কৰি ইমান ক্লিপ হৈ গৈছিল এইখিনি জেগাৰ, মোৰ মানে কি ক'ম আৰু। এইফালে নাচাওঁ, সেইফালে অকণমান বেলেগ ব্যস্ততা চলি আছে, চৰি। তো আমি ইফালে ব্যস্ত হওঁ। চাওক আৰু কিমান আছে জাহাজ ইফালে। এই সৰু সুৰা টাইটেনিকে আমাৰ খান। আৰু সন্ধিয়া সময়খিনিত বেষ্ট বুলি ক'ব পাৰি, একদম টাইমত যাই পাইছোঁ। কি মজা লাগিছিল নহয়। এইখানে খান সিফালৰ পৰা আহি আছিল, আৰু পানীৰ ধাৰ চাওক, কি ধাৰ পানীৰ, বা। এইবাৰ সময় নহ'লে এই ওপৰত জিপ লাইন এডাল আছিল, তাতেও যাই আহিলোঁ একবাৰ। কেনে লাগে তাকো চাই আহিলোঁ হয়। একো নাই, আবাৰ যাব লাগিব আহিলি। আৰু এইফালে নাৱত মাছ মৰীয়াকেইটাক চাওক, ইমান ভৰা পানী তেনেকৈ মাছ মাৰি আছে, বাপ্পাৰে পাৰে দে এনতে। আৰু আধা ঘণ্টামানৰ মূৰত সেই মূৰৰ পৰা এই মূৰে আহি পালোঁ। আৰু এতিয়া লাহে লাহে যাই থাকোঁ। আৰু গোটেই দিনটো ভাগৰ লাগছি, গোটেই গা চা বিষ উঠি গৈছি। দে আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ, আকৌ লগ পাম একবাৰ। ধন্যবাদ।